নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ এই সৰু ইউটিউব চেনেলটোলৈ। আপোনালোকে দেখিছে এতিয়া আমি আছোঁ এটা বিয়াৰ পেণ্ডেলত। মানে আমাক মাতি অনা হৈছে অসমীয়া সমাজত বিয়াৰ এটা মানে অত্যাৱশ্যকীয় বস্তু হ'ল মণ্ডপটো। সেইটো বনাবলৈ আমাক ইয়ালৈ নিমন্ত্ৰণ দিছে তেখেতসকলে। গতিকে আমি এইটোৰ কাম আৰম্ভ কৰিম আৰু চাই থাকিব আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ। তো বন্ধুসকল, এতিয়া আমাৰ লগত আছে দা আৰু আছে আমাৰ কণ আছে, আৰু আমি এতিয়া গৈ আছোঁ বাঁহ কাটিবলৈ। বলক আমি এডাল বাঁহ কাটি লৈ প্ৰথমতে, তাৰপিছত আমাৰ মণ্ডপৰ কাম আৰম্ভ কৰি দিম। আমাৰ এতিয়া মণ্ডপটোৰ আধাৰশিলাৰ কাম চলি আছে। খন্তেক পিছতে কামখিনি শেষ হৈ যাব। আমাৰ এতিয়া 20% কাম কমপ্লিট হৈছে আৰু 80% বাকী আছে। এইটো আমি গধূলিৰ আগত কমপ্লিট কৰি দিম আৰু। এতিয়ালৈ আমাৰ 30% কামেই হ'ল আৰু 70% বাকীয়ে আছে। হেপান নিজে অলপ ফাঁক আছে, হেপান দিয়া কিবাকে গাজালটো লগাই ফেলে ফিটিং কৰি দি।